কি খবৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৰে ভালে আছে আৰু মই নতুনকৈ ইউটিউব চেনেল এটা খুলিছিলোঁ আৰু সেয়েহে আজি প্ৰথম ভিডিঅ' আপলোড কৰিছোঁ। আৰম্ভ কৰিম আৰু আজিয়ে কালিৰ পৰা ভ্লগছ ভিডিঅ' আৰু আপোনালোকে এনেকৈ পাই থাকিব বুলি আশা ৰাখিলোঁ আৰু সকলোকে মোৰ ফালৰ পৰা আন্তৰিকতা শুভেচ্ছা জনালোঁ। এতিয়া বৰ্তমান যাবলৈ ওলাইছোঁ ভিঅ' গোটৰ যিহেতু ইণ্টাৰভিউ হৈ আছে, ট্ৰেইনিং 10,000 টকাটো, আৰু সেয়েহে পঞ্চায়তলৈ যাবলৈ ওলাইছোঁ। আমাৰ দক্ষিণপাট গাঁও পঞ্চায়ত পৰে আৰু আপোনালোকে এনেকৈ ভিডিঅ'বোৰ পাই থাকিব বুলি আশা ৰাখিলোঁ। যিহেতু সকলোৱে এনেকৈ মৰম দিব বুলি আগলৈ সকলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকক আন্তৰিকতা শুভেচ্ছাই আজি এইটো প্ৰথম ভিডিঅ' আছিল। যিহেতু মই আপোনালোকক এনে এটা হেৰিহে দিছোঁ আৰু পিছত ভিডিঅ'বিলাক পাই থাকিব, আপোনালোকে সহযোগ কৰিব সকলোৱে। আৰু এতিয়ালৈ যাওঁ আৰু ভিডিঅ'বিলাক পাই থাকিব সকলোৱে তেনেকৈ। এনেকৈ দিছে, ইমান ৰ'দ মাৰিছে, গৰম কেনেকুৱা গৰম মাৰিছে সেই প্ৰভু। এনেকুৱা গৰম মাৰিলে প্ৰেছাৰ ষ্ট্ৰক হৈ মানুহ ঢুকাই যাব দেই, বহুত অশান্তি লাগিছে। এতিয়া আহি পালোঁ, যিহেতু এইটো মোৰ একদম ফাৰ্ষ্ট ভিডিঅ' আছিলে আৰু বহুত একদম কনফিউজ হৈ গৈছোঁ আৰু সেইকাৰণে সকলোৱে গম পায়েই ফাৰ্ষ্টে ভিডিঅ' দিলে কেনেকুৱা হয় আৰু বহুতখিনি কম্প্ৰমাইজ কৰিব লগা হৈছে আৰু কি ক'ম আৰু নিজেই গম পোৱা নাই ভিডিঅ'টো বনাওঁতে হেৰি কৰি ফাৰ্ষ্ট আপোনালোকে পিছত সকলোবিলাক প্ৰথম হ'লেই হয় বাৰু, সকলোৱে হয় তেনেকুৱা মিষ্টেক। আৰু যেতিয়া দি এটা হেবিট এটা হেৰিলৈ পৰিণত হৈ যায় আৰু তেতিয়াহে চাগে সকলোৱে এটা সাহ হয়, বা আপোনালোকৰ যেতিয়া মৰম পাম বা মৰম দেখিম বা গম পাম যে মোক যেতিয়া উৎসাহ দিব যে আৰু ভিডিঅ' বনাবলৈ আৰু ভাল আপোনালোকৰ মাজলৈ এনেকৈ আনিবলৈ। আৰু সকলোবিলাক আপোনালোকৰ ওপৰতে, যদি আপোনালোকে আঁকোৱালি লয় তেতিয়াহ'লে আগবাঢ়িম, আৰু যদি নলয় তলতে পৰি থাকিম আৰু নে কি কয়। সেইকাৰণে সকলোখিনি আপোনালোকৰ ওপৰত এৰি দিছোঁ আৰু যিহেতু এইটো প্ৰথম বনাইছোঁ সেইকাৰণে বহুতখিনি হেৰি কৰিব লগা হৈছে। আৰু নেক্সট যদি বনাই যাওঁ তেনেকৈ আপোনালোকে হয়তো পাই যাব আৰু কেনেকুৱা ধৰণৰ। ইয়াৰ পাছতে এখন ধুনীয়া মই থৈ দিছোঁ আৰু ধুনীয়া এটা বিয়া ক্লিপ এটা হেৰি কৰি আপোনালোকে চাব, দেখিব। তেনেকুৱা সামাজিক হিচাপে হোৱা বিয়া এখন অলপ আৰু তেনেকুৱা নেক্সট ভিডিঅ'টোত পাব। আৰু সেয়েহে আপোনালোকক মই দিম বুলি প্ৰতিশ্ৰুতি দিলোঁ আৰু প্ৰতিশ্ৰুতি দিয়া আশাৰে আজি ভিডিঅ'টো বেছি হেৰি নকৰোঁ, যিহেতু প্ৰথম ভিডিঅ' হয় আৰু সেইকাৰণে দীঘলীয়া নকৰোঁ আৰু পিছত তেনেকৈ পাব আজিলৈ আৰু বাই বাইটো দিবলৈ হেৰি কৰিলোঁ, কৰি কিনে আকৌ এটা কথা ক'বলৈ ৰখি গ'লোঁ। যিহেতু বেছি পৰ ভিডিঅ' দিয়া নাই, খুব একদম কম সময় ভিডিঅ' দিছোঁ আৰু সেইকাৰণে সকলোৱে শেষলৈকে চাব আৰু চাই যদি ভাল পায় তেতিয়াহ'লে লাইক এটা কমেণ্ট এটা কৰিব, কেনেকুৱা হৈছে জনাব। যিহেতু প্ৰথম বনাইছোঁ কৈছোঁৱেই আৰু সেইকাৰণে কমেণ্টটো কৰিব আৰু মই গম পাম। বেয়া হ'লেও কৈ দিব, যদি ভাল হোৱা নাই প্ৰথম ভিডিঅ'টো বনাওঁতেই তেতিয়াহ'লে কৈ দিব কমেণ্ট কৰি, তেতিয়া মই গম পাম। আৰু আপোনালোকে জনালে ধৰি লওক কথাখিনি, তেতিয়াহে গম পাম। সেইকাৰণে সোঁৱৰাই দিব গোটেইখিনি কথা আৰু বেছি হেৰি নকৰোঁ আৰু একদম খুব কম সময়ৰ ভিতৰতে ভিডিঅ'টো শেষ কৰিব বিচাৰিছোঁ আৰু বেছি দীঘলীয়া নকৰোঁ, পিছত দীঘলীয়াকৈ দিম আৰু সকলোৱে চাব বুলি আশা থাকিল। আৰু লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব। গৰমত যিহেতু একদম বহুত গৰম হৈছে, একদম থাকিব পৰা নাই। মই পঞ্চায়তলৈ গৈছিলোঁ যে সেয়েহে বনাইছিলোঁ ভিডিঅ'টো আৰু দিয়াও নাই, সেইকাৰণে বাই বাই দেই। বাই বাই।